হৰিপ্ৰিয়াই কোৱা নীলমণি ফুকনক কি উপাধিৰে জনা যায়? গুড বাহ। ৰুণজুন কোৱা কনকলতাক কি উপাধিৰে জনা যায়? গুড বাহ। মনালিছা কোৱা আনন্দ চন্দ্ৰ আগৰৱালাক কি উপাধিৰে জনা যায়? গুড। ভাইজনে কোৱা নবীন চন্দ্ৰ বৰদলৈক কি উপাধিৰে জনা যায়? গুড বাহ। দুৰ্লভজ্যোতিয়ে কোৱা বিনন্দ চন্দ্ৰ বৰুৱাক কি উপাধিৰে জনা যায়? গুড বাহ। তপন ফণী শৰ্মাক কি উপাধিৰে জনা যায়? গুড। লক্ষ্য কোৱা ৰঘুনাথ চৌধুৰীক কি উপাধিৰে জনা যায়? গুড। এবাৰ তন্ময় কোৱা ৰুদ্ৰ বৰুৱাক কি উপাধিৰে জনা যায়? ডেভিড কোৱাচোন আনন্দ চন্দ্ৰ বৰুৱাক কি উপাধিৰে জনা যায়? মাধুৰ্যই কোৱা চন্দ্ৰকুমাৰ আগৰৱালাক কি কবি বুলি জনা যায়? গুড বাহ।